মই আছো এতিয়া বৰ্তমান পুলিচ বজাৰ শ্বিলঙত আৰু শ্বিলঙত 100 টকাত কি খাব পাৰি এবাৰ চাওঁ আহক। ফেন্সি বজাৰ যিটো 100 টকা চেলেঞ্জ কৰিছিল তাত আপোনালোকে যিটো সঁহাৰি আগবঢ়ালে এইটো বিৰাটে ভাল লাগি পেলাই মই আকৌ নতুন এটা ভিডিঅ'লৈ আহিলো। আহকচোন পুলিচ বজাৰত 100 টকাত কি খাব পাৰি। আৰু প্ৰথমটো ডিছ আমি ট্ৰাই কৰিব বিচাৰিছো চাট দি পেলাই আমি প্ৰথম ষ্টাৰ্ট কৰিম। তো মোৰ লগত আছে বৰ্তমান 100 টকা আৰু প্ৰথম 100 টকাটো খৰচ কৰি 30 টকা এবাৰ খৰচ কৰিম চাটটো খাই লওঁ। এই চাট দিজিয়ে 30 रुपया। ओके तो ये चाट आহি গ'ল মোৰ চাটটো প্ৰথম খাই লওঁ বঢ়িয়া ইয়াত চাটত দৈ আছে পাপৰ আছে আৰু অলপ ভেজিটেবল যি আছে বঢ়িয়া মোৰ লগত আছে 70 টকা আৰু 70 টকাত মই এটা প্ৰথম খাম মমো 30 টকাৰ মমো খাই আছো ভেজ মমো গৰম গৰম একদম 30 টকাৰ মমো খাই আছো चटनी के लेकिन देखने में मजा आ रहा है मस्त यार मस्त इतना हमें खाम फुसका 10 टकार इसका नाम यार नाम सुबीर है तो हमें यार पूरा फुसका खाई आছো 10 टकार देखात बहुत टेस्टी লাগিছে খাইছো এবাৰ সঁচাকৈ বহুত ধুনীয়া হয় हरी मिर्च थोड़ा दीजिए हाँ प्याज और हरी मिर्च মোৰ আহি গ'ল বইল ডিম ইয়াত পিয়াজ আৰু জলকীয়া নিমখ চিমখ দি দিছে এটো 15 টকা ললে আৰু মোৰ লগত এতিয়া বৰ্তমান 15 টকা আছে কিন্তু উফ ঠাণ্ডা দিনত বইল ডিম খোৱাৰ মজাই বেলেগ মজা 100 টকা গৈ এতিয়া মোৰ লগত 15 টকা আছে 15 টকাৰে মই এতিয়া মছলা চাহ খাম দাদা মছলা চাহ হ'ব নেকি দেখাওক মছলা চাহ এখন খুৱাওক কিমান টকা এইটো দাম 10 টকা 10 টকাৰ মছলা চাহ খাম আৰু 5 টকা থাকি যাব মোৰ লগত মছলা চাহ খাই দিম বঢ়িয়া আৰু এতিয়া লাষ্ট 5 টকাৰে মই দুখন তামুল পালো এয়া চাওক তামুল আৰু এয়া চুন লগাই দিছে এই 5 টকাত তামুল খাই এতিয়া টাটা বাই বাই আজিলৈ চ্যালেঞ্জ খতম